জনিয়াৰ কলগাছিয়াত অসমীয়াৰ বাপতি শাসন বহাগ বিহুক আদৰিবলৈ কলগাছিয়া প্ৰেছ ইউনিয়নৰ উদ্যোগত শিল্পী সম্বৰ্ধনা আৰু গীত মাতে বহাগ আদৰণি শীৰ্ষত এটি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। ৰবিবাৰে নিশাৰ ভাগত কলগাছিয়া স্বেচ্ছাসেৱী সংগঠন জ্যোতিৰাভা নজৰুল সংঘৰ বাকৰিত অনুষ্ঠিত হোৱা বৰ্ণাঢ্য অনুষ্ঠানটো বিহু নৃত্য বিহু গীতেৰে উখল মাখল পৰিৱেশ সৃষ্টি হোৱাৰ লগতে প্ৰবীণ শিল্পী খণ্ডকাৰ ছাদুল্লাহ আখতাৰ, আব্দুল কুদ্দুছ তালুকদাৰ, গণশিল্পী ইউছুফ আলী আৰু বিশিষ্ট নাট্যকাৰ তথা গীতিকাৰ শ্বাহেদ আলীৰ আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজি কলগাছিয়া প্ৰেছ ইউনিয়নৰ উদ্যোগত আমি জ্যোতিৰাভা নজৰুল সংঘৰ বাকৰিত এই বিশেষ অনুষ্ঠানটো আয়োজন কৰিছোঁ। শিল্পী সম্বৰ্ধনা আৰু গীতে মাতে বহাগক আদৰণি। আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি অতি আদৰৰ স্নেহৰ বহাগ বিহুক আমি আদৰণি জনাইছোঁ আৰু এই চাগতে আমি কেইগৰাকীমান বিশিষ্ট শিল্পীক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানৰ জৰিয়তে বিশ্ব তথা অসমব্যাপীক আমি এক সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। সৃষ্টি হওক সমন্বয়, মানৱতা গঢ়ি উঠক, বিচ্ছিন্নতাবাদী সাম্প্ৰদায়িকতা মহীমূৰ হৈ এক বিশ্বব্যাপী শান্তি প্ৰতিষ্ঠা হওক। এইবাৰ নতুনকৈ বহাগ মাহ আহি আছে। কৰোণা আক্ৰান্ত হ'লেও তাক নেওচি আমি যেন সুস্থভাৱে এই বহাগক পালন কৰিব পাৰোঁ। সেইকাৰণে আজি জ্যোতিৰাভা নজৰুল সংঘৰ বাকৰিত আমাৰ কলগাছিয়া প্ৰেছ ইউনিয়নে বহাগৰ আদৰণি জনাবলৈ এটা অনুষ্ঠানৰ আয়োজন কৰিছে আৰু এই অনুষ্ঠানত আমাৰ এই অঞ্চলৰ বিশিষ্ট শিল্পী কেইজনমান আমাৰ কুদ্দুছ তালুকদাৰ, শ্বাহেদ আলী নাট্যকাৰ শ্বাহেদ আলী, গণশিল্পী ইউছুফ আলী আৰু আপোনাৰ বাদক ছাদুল্লাহ আখতাৰ, তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ আৰু তেওঁৰ লগত আমি আহ্বান কৰিছোঁ যে আমি যিহেতু অসমত থাকোঁ, অসমীয়া ভাষা সংস্কৃতি কলা কৃষ্টি আমি ৰক্ষা কৰিব লাগিব। দুখ আৰু দুৰ্ভাগ্যজনক বিষয় যে যি সময়ত গোটেই ভাৰতবৰ্ষতে ভাৰতীয় সংস্কৃতিৰ কথা কৈ আমাৰ দেশৰ বিয়াগুম নেতাসকলে আপোনাৰ চিঞৰ মাখৰ কৰি আছে, সেই সময়ত কিন্তু বহাগ বিহুৰ বন্ধ তেওঁলোকে বাতিল কৰিছে। আমি দুখ আৰু দুৰ্ভাগ্যজনকভাৱে আমি কলগাছিয়া প্ৰেছ ইউনিয়ন, কলগাছিয়া জ্যোতিৰাভা নজৰুল সংঘ আৰু বৃহত্তৰ কলগাছিয়া শিল্পী মঞ্চই আমি কিন্তু চৰকাৰৰ এই ধৰণৰ কামক আমি গৰিহণা দিছোঁ আৰু অতি সোনকালে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে তেওঁলোকৰ এই সিদ্ধান্ত বাতিল কৰি পেলাই বহাগ বিহুৰ দিনা যাতে আমি বন্ধ পাওঁ তাৰ ব্যৱস্থা কিন্তু কৰিব লাগিব। এই দাবীও কিন্তু এই মঞ্চৰ পৰা আমি উত্থাপন কৰিছোঁ। নতুন বছৰ বহাগ মাহ আৰম্ভ হ'ব। এই বহাগক আদৰিবলৈ আমি কলগাছিয়া প্ৰেছ ইউনিয়নৰ পক্ষৰ পৰা এটি শিল্পী সম্বৰ্ধনা আৰু গীতে মাতে বহাগক আদৰণি নামৰ অনুষ্ঠান পাতিছোঁ। এই অনুষ্ঠানৰ জৰিয়তে আমাৰ বৃহত্তৰ কলগাছিয়া অঞ্চলৰ শিল্পী সমাজক আমি একত্ৰিত কৰি কলগাছিয়া জ্যোতিৰাভা নজৰুল সংঘৰ বাকৰিত এটা জলসা কাৰ্যসূচী আমি ইয়াতে পালন কৰি আছোঁ আৰু এই আজিৰ কাৰ্যসূচীৰ জৰিয়তে নতুন বছৰ সকলোৰ কাৰণে শুভ হওক, সকলোৰ কাৰণে শান্তিৰ হওক এই কামনা ৰাখিছোঁ। অসমত ইতিমধ্যে নিৰ্বাচনৰ সময়ত বা নিৰ্বাচনৰ আগে যি ধৰণৰ সাম্প্ৰদায়িক বিষ-বাষ্পই মানুহৰ মাজত সম্প্ৰীতি বিনষ্ট কৰিছিল, আমি তাৰ পৰিৱৰ্তে হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান সকলোৰ মাজত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ব কামনা কৰিছোঁ। আজিৰ এই অনুষ্ঠানত আমি 5 গৰাকীকৈ শিল্পীক বিশেষভাৱে সম্বৰ্ধনা জনাইছোঁ। তাৰ লগতে আমাৰ বহাগক আদৰিবলৈ বিহু নৃত্য, বিহু গীত আৰু বিভিন্ন ধৰণৰ গীত মাত ইয়াতে পৰিৱেশন কৰা হৈছে। আপোনালোকে জানে যে গীত, সংগীত, সাহিত্য এইবিলাকৰ কোনো পৰিধি নাথাকে, সীমান্ত নাথাকে। গতিকে অসমীয়া ভাষাৰ উপৰিও অন্যান্য ভাষাৰ গীত বা কাৰ্যসূচী ইয়াতে পৰিৱেশিত হৈছে।